কোনজন অসমীয়াক লাইনমেন বুলি কোৱা হয়? ৰাধা গোবিন্দ বৰুৱা। কিমান চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী মুক্তি লাভ কৰিছিল? 1935 চনত। প্ৰথম অসমীয়া এভাৰেষ্ট শৃংগ আৰোহণকাৰীৰ নাম কি? তৰুণ শইকীয়া। পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? দৰং জিলাত। অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? ৭৮,438 অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? নগাঁও জিলাত। অসমৰ মুঠ মাটিকালিৰ কিমান পৰিমাণ কৃষি কাৰ্য কৰা হয়? 5.4%। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য কিমান? 720 কিলোমিটাৰ। অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়? কামৰূপ গ্ৰাম্যত। অসমৰ মুঠ চাহ বাগিচাৰ সংখ্যা কিমান? 848খন। কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? শ্ৰীধৰ কন্দলীয়ে। অসমৰ প্ৰথম মহিলা ACS কোন? সুচিব্ৰতা ৰায়চৌধুৰী। চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মনোমতী। অসমৰ কোন জিলাত সৈনিক স্কুল আছে? গোৱালপাৰা জিলাত। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি, মাদ্ৰাজ। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ভট্টদেৱ। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। লণ্ডন বিশ্ববিদ্যালয়ত ডিলিট সন্মান লাভ কৰা ব্যক্তিজন কোন? সূৰ্য কুমাৰ ভূঞা। অসমৰ উপন্যাস সম্ৰাট বুলিলে কাক বুজায়? ৰজনীকান্ত বৰদলৈ। শংকৰদেৱে ৰচনা কৰা গীতবোৰক কি বোলে? বৰগীত। বিচনী মানে কি?